এইফালে হেল্ল' গাইজ গুড মৰ্ণিং কি কৰিছে সকলোৱে হেল্ল' মই কল্যাণে পুনৰবাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে বতৰ খুবেই বেয়া আৰু এতিয়া চব লোড চ'ড ওলোৱাই নাই আজি হয় 23 ডিচেম্বৰ আৰু 23 ডিচেম্বৰ আজি আমাৰ মই 6 মান্থ কমপ্লিট কৰিছে সকলোৱে আশীৰ্বাদ কৰিব ছটা মাহ ভালে ভালে পাৰ হৈছে আৰু যাতে এনেকেই মাহ বছৰ ভালকৈ পাৰ হৈ যায় আৰু তাই যাতে ভৱিষ্যতটো ভাল হয় সেয়াই ময়ো চিন্তা কৰোঁ আপোনালোকেও অকণমান আশীৰ্বাদ কৰিব আমাৰ টুকলুজনীক এইজনী হেল্ল' 6 মান্থ হৈ গ'ল আমাৰ বেবীটো 6 মান্থ হৈ গ'ল আৰু তাকে ৰাতিপুৱা আপোনালোকক অকণমান দেখাই দিলোঁ আৰু ঠিক আছে তেনেহ'লে পাছত আকৌ লগ পাম এইটো কেকটো দেখি আপোনালোকে গম পাইছে চাগে ইয়া অকণমান ক্ষীৰ বনাই আছোঁ এনেই আৰু নিয়মটো বুলি সোনকালে মই মখানা দিয়া নাই আজি কিন্তু মই মখানা দি দিছোঁ দেই ক্ষীৰত আৰু এয়া মোৰ ক্ষীৰ ৰেডি হৈ গৈছে গতিকে মই ফ্লেমটো অফ কৰি দিলোঁ আৰু চাওকচোন এয়া মৰ্ণিঙৰ পৰা ইভিনিং হৈ গ'ল আৰু এতিয়া আমি ওলাইছোঁ মন্দিৰলৈ বুলি ইয়াত ধূপ লৈ লৈছোঁ অকণ মন্দিৰৰ পৰা আহোঁগৈ বহুত দিন হৈ গ'ল জাম কৰি আছিলোঁ ইয়াতে মন্দিৰ এজনা আছে ওচৰতে বহুত ভাল লাগে মন্দিৰজনা বহুত ধুনীয়া হয় একচুৱেলি মানে বহুত ধুনীয়া ডিজাইনত বনাই থৈছে তাতে হ'ম বাৰু অকণমান আপোনালোকে আৰু ওলাইছোঁ এতিয়া তালৈকে ঠিক আছে তেনেহ'লে একদম টুকলো হৈ আছে এইফালে এখন পাৰ্ক আছে আৰু এইটো হয় RCC ক্লাব পাৰ্কৰ কিনাৰতে আৰু ইয়াতে চব সুবিধা আছে ক্লাবৰ ভিতৰতে আৰু এয়া আমি গৈ আছোঁ চিধা যাব লাগিব আৰু ৰুমৰ পৰা ওলাই আৰু এইফালে ৰাইট চাইডে যে দেখিছে এইখনে দিল্লী পাব্লিক স্কুল ঢালিগাঁও এয়া এইখন আৰু এতিয়া আমি গৈ থাকিম অকণমান গ'লেই পামগৈ গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰিব শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু ইয়াতে চেনেলটো খুলি লওঁ চেনেলটো আৰু ইয়াত চাওকচোন ফুল ইমানেই লগাই থৈছে আৰু এই ফুলখিনি যদি ফুলে কিমান যে ধুনীয়া লাগিব ন আৰু এয়া এতিয়া মন্দিৰৰ ভিতৰলৈ হাত ভৰি ধুই আহিলোঁ আৰু সোমাই আহিছোঁ এইফালে বাৰান্দা ইমান ধুনীয়া লাগিছে দেখি আৰু এয়া প্ৰথমতে আছে মা কালীৰ মন্দিৰ আৰু এনেকৈ এজনাকৈ আছে মই দেখাই যাম আপোনালোকে চাই যাব শেষলৈকে অকণমান আগবাঢ়ি গ'লে ইয়াতে এনেকৈ ধূপ চাকি জ্বলাবৰ কাৰণে ধুনীয়াকৈ আছে এইফালে এনেকৈ দি থৈছে আৰু অকণমান আগবাঢ়ি গ'লে আপোনালোকে দেখা পাব এয়া এয়া আছে ভোলেনাথ
এয়া তাৰপিছতে অকণমান আকৌ এফালে আমি টাৰ্ণ ল'লে আছে খুব ধুনীয়াকৈ আছে সজাই থৈ এয়া আছে গণেশ ভগৱান আৰু গণেশ ভগৱানৰ লগতে আছে মা লক্ষ্মীজী আৰু এইফালে চাওকচোন এইফালে আৰু এতিয়া যাম আমি অকণমান আগবাঢ়ি ইয়াতে পূজা চূজা যজ্ঞ হয় পূজা হয় আৰু আপোনাৰ বাৰ্থডে চাৰ্থডে কাৰণেও এৰেঞ্জ কৰে মানে পূজা কৰিব বিচাৰিলে এয়া আছে বিষ্ণু ভগৱান অনন্ত সজ্জা আছে বিষ্ণু ভগৱান আৰু মা লক্ষ্মী ধৰিব পাৰিছে হয়তো আপোনালোকে চাওকচোন আৰু অকণমান দুখোজমান গ'লে এইফালে পাম আমি जय बजरंगबली जय सिया राम जय बजरंगबली या बजरंगबली जय बजरंगबली আৰু এতিয়া আমি ঘূৰি যাম ইয়াৰ পৰা ইয়াতে ধুনীয়াকৈ হনুমান চালিচা লিখা আছে পূজা কৰি সকলোৱে পাঠ কৰিব পাৰে এয়া হনুমান চালিচা এয়া হিন্দীত আছে আৰু এইফালে এয়া অসমীয়াত লিখা আছে শ্ৰী হনুমান চালিচা पवन नंदन संकट हरण मंगल मूर्ति रूप श्रीराम लक्ष्मण जानकी रंजन तुमी हृदयरे भूप पवन नंदन प्रबल विक्रम राम अनुगत अति चालिसा याते समाप्त करिছো पदे থাকে জনমতি ओम हनुमन्ते नमः আৰু এয়া মুকলি এতিয়া বনবোৰ মৰি গৈছে হয়তো বনবিলাক থাকে ইমান ধুনীয়া হৈ থাকে সেউজীয়া সেউজীয়া হৈ থাকে খুব ভাল লাগে আৰু এইফালে চাওকচোন আৰু এনেদৰে মই আপোনালোকক সম্পূৰ্ণ মন্দিৰজনা দেখাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ মন্দিৰজনা দেখি আপোনালোক সকলোৱে ভাল পালে আৰু এতিয়া আমি যাওঁগে যিটো গধূলি হৈ গৈছে আৰু ঠাণ্ডাও বহুত আৰু আমি ঘৰ আহি পাই গ'লোহি এতিয়া কেকটো কাটি লওঁ একদম সিম্পল হয় আৰু ভাল লাগিছে কেকটো বহুত ধুনীয়া লাগিছে মোৰ 6 মান্থ কমপ্লিট হৈছে বুলি অকণমানিকে মানে সেলিব্ৰেট কৰিম বুলি কেকটো আসলতে আনিলোঁ আৰু তাকে বোলো অকণমান ৰাখি থওঁ মেমৰি আৰু সেই আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিছোঁ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব তাইক আৰু কেকটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই